Hello everyone, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅটো আৰম্ভ কৰিছো আমাৰ মেজি বনোৱাৰ পৰা। এয়া আমাৰ দাদাহঁতে মেজি বনাই আছে আৰু আনফালে এয়া বৰ্তাহঁতে মেজিত খৰি জাপি আছে। আজি হৈছে মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানে লগে ভাগে এসাজ খোৱাৰ আনন্দ ফূৰ্তি। উৰুকা নিশা লগে ভাগে আমি এসাজ খাবলৈ সাজু হৈছো আৰু আপোনালোকেও সাজু হৈছেনে জনাবচোন। আৰু এইফালে সকলোৱে ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত। আমিও এইফালে চাফা কৰি আছো। আৰু আনফালে আমি মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰিছোঁ। পিছে আমি দিনতে ৰক্ষা কৰিছোঁ। এয়া আমাৰ পিছফালে থকা জপনাখন আমি চুৰি কৰি আনিছোঁ। চুৰি কৰি অনা নাই অৱশ্যে, আমি কৈয়ে আনিছোঁ। আৰু এয়া জপনা আনি আমি পেলাই আৰু এইফালে হাঁহ চাফা কৰি আছে ৰাতিৰ ভোজৰ বাবে। আৰু এইফালে উৰুকাৰ প্ৰস্তুতি এনেদৰে চলি থাকোঁতে দেখিলোঁ যে আমাৰ মেজি জ্বলিয়ে গ'ল আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু ময়ো আহি মেজিৰ ওচৰতে বহিলোহি আৰু এয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। এইফালে মাংস কাটি আছে আৰু আনফালে এয়া সকলোৱে পাচলি কাটি আছে। আৰু তাৰ পাছতে এয়া উপস্থিত হ'ল লুৰু নব হাতত চৰিয়া আৰু হেতা লৈ। আৰু এইফালে আমি অলপ নাচি বাগি ল'লোঁ। তাৰ পাছতে এয়া ৰাতিৰ সাজৰ বাবে ফ্ৰাই কৰি আছে মাছ আৰু আনফালে বনাই আছে হাঁহ আৰু কোমোৰা। মাঘ বিহু বুলি ক'লে সকলোৰে বাবে হাঁহটোতো প্ৰিয়ই, সেইকাৰণে আমাৰো মেজিৰ উৰুকাৰ নিশা খাবৰ বাবে আয়োজন কৰা হৈছে হাঁহ আৰু মাছ। আনফালে এয়া আমাৰ ৰান্ধনীয়ে গানৰ তালে তালে নাচি নাচি বনাই আছে। তাৰপাছতে আমাৰ খানা বনাই ৰেডি হৈয়ে গ'ল আৰু আমিও এনেদৰে ওচৰ চুবুৰীয়াৰ সৈতে উৰুকাৰ নিশাৰ খানাটো খাই ল'লোঁ। আপোনালোকেও জনাবচোন কোনে কোনে কি কি খালে।